নমস্কাৰ মই সিমিদাস বৰুৱা আৰু এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি এগৰাকী যুৱতীক ৰাজপথত আঁঠু কৰাই মাৰপিট কৰিলে অনা অসমীয়াই এই সমগ্ৰ দৃশ্য বন্দী হৈছে সিসি কেমেৰাত বন্দী হোৱা এই দৃশ্য আমি আপোনালোকক দেখুৱাম যাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে আৰু যুৱতীগৰাকী কিয় এইদৰে মাৰপিট কৰিছে বুলি বীৰ লাচি থানাৰ শৃংখল চলিহাই প্ৰশ্ন কৰাত অনা অসমীয়া ব্যৱসায়ীজনে মন্তব্য কৰিলে যে শিৱসাগৰৰ ডিসি তেওঁৰ হেনু পকেটত আছে আমি লৈ আহিছো সবিশেষ শিৱসাগৰৰ ৰাজপথত সৃষ্টি হৈছে এইদৰে উত্তপ্ত পৰিস্থিতি এগৰাকী যুৱতীক প্ৰহাৰক লৈ উত্তপ্ত হৈ পৰে শিৱসাগৰৰ বিজি ৰোড আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো তাবাসুম বেগম নামৰ যুৱতীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ দুই ব্যৱসায়ীৰ বিৰুদ্ধে দুৰ্গা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰু তেওঁৰ পুত্ৰই প্ৰহাৰ কৰাৰ অভিযোগত ক্ষুব্ধ যুৱতীগৰাকীৰ আত্মীয়ৰ লগতে স্থানীয় সংগঠন আৰু যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ দৃশ্য বন্দী হৈছে সিসি কেমেৰাত আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এয়া হৈছে সিসি কেমেৰাত বন্দী হোৱা সেই দৃশ্য য'ত স্পষ্ট হৈ পৰিছে যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ দৃশ্য ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ইপিনে যুৱ ব্যৱসায়ী স্বত্বাধিকাৰী বৰাক গ্ৰেপ্তাৰৰ দাবীত পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৰাইজে ব্যৱসায়ী দুজনে কিয় এইদৰে যুৱতীগৰাকীক প্ৰহাৰ কৰিলে ৰাজপথতে কিয় এইদৰে আঁঠু কৰাই প্ৰহাৰ কৰিলে বুলি বীৰ লাচি থানাৰ শৃংখল চলিহাই প্ৰশ্ন কৰিছিল তেতিয়া শৃংখল চলিহাক অনা অসমীয়া ব্যৱসায়ীজনে উত্তৰ দিয়ে যে শিৱসাগৰৰ ডিসি হেনু তেওঁৰ পকেটত আছে কি কৈছে গম পাইনে শিৱসাগৰ ডিসি মোৰ পকেটত আছে বুলি কৈছে অনা অসমীয়া মানুহজনে কি কৈছে গম পাইনে শিৱসাগৰ ডিসি মোৰ পকেটত আছে বুলি কৈছে অনা অসমীয়া মানুহজনে ইপিনে এই ঘটনাক লৈ প্ৰতিবাদ চলি থকাৰ সময়তে আৰক্ষীয়ে অভিযুক্ত বৰাক আটক কৰি লৈ যাবলৈ লোৱাৰ সময়তে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৰাজপথতে আৰক্ষীৰ সন্মুখত স্বত্বাধিকাৰী বৰাক লপাথপা দিয়ে উত্তেজিত একাংশ জনতাই আৰু স্বত্বাধিকাৰী বৰা আৰু তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ৰাইজে হুংকাৰ দিয়ে কি কৈছে গম পাইনে শিৱসাগৰ ডিসি মোৰ পকেটত আছে বুলি কৈছে অনা অসমীয়া মানুহজনে এতিয়া শিৱসাগৰ ডিসিৰ ওপৰত আমাৰ প্ৰশ্ন আছে যদি আপোনাৰ কথা আপুনি কাৰোবাৰ পকেটত আছে বুলি ক'ব পাৰে এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় এটা ব্যৱস্থাৰ কাৰণে এইটো শুভ লক্ষণ নহয় যদি এজন অনা অসমীয়া মানুহে বা অসমীয়া মানুহ যোনেই নহওক এজন যদি মানুহে ডিসি মোৰ পকেটত আছে বুলি গোটেই 500,000 মানুহৰ আগত ক'ব পাৰে এইটো গণতন্ত্ৰৰ এটা ব্যৱস্থাৰ বাবে অশুভ লক্ষণ আৰু অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰিব লাগিব ঠিক আছে আৰু এই কিনাৰৰ মাৰোৱাৰী মানুহজনে কৈছে যে শৃংখল চলিয়াক জেলত ভৰাই দিলোঁ তহঁতি কোন হয় অংকুশ কেদিয়াই কৈছে যে শৃংখল চলিয়াক জেলত ভৰাই দিলোঁ উফৰাই দিলোঁ তহঁতি কোন হয় আৰু এই অংকুশ কেদিয়াক মই কৈছোঁ শৃংখল চলিয়া উফৰি যোৱা বস্তু নহয় উফৰাই তোক দিম তই সময়লৈ ৰখ খালি হিচাপ বৰাবৰ হ'ব তোৰ লগত তই খালি সময়লৈ ৰখ তোক সেইটোৱে ক'লোঁ খিলঞ্জীয়া ছোৱালীক ৰাজপথত আঁঠু কঢ়াই লৈ মাৰিছে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে তাৰপিছত কৈছে অংকুশ কেদিয়া বোলাটোৱে কৈছে যে শৃংখল চলিহাক জেলত ভৰাই দিলোঁ তহঁতি কোন মোৰ দেউতা কাইলৈ সকাম আছে টেণ্টৰ বস্তুৰ কাৰণে গাড়ী এখন আনিছিলে যিজন বিনয় বৰা তেওঁৰ দোকান আছে তেওঁ ভাড়ালৈ দিছে সেই দোকানৰ মুখত ৰখাৰ কাৰণে তেওঁ ক'লে যে ইয়াত গাড়ী নৰখাবি ছোৱালীজনীয়ে ক'লে যে মই যামেই গাড়ীত উঠিব আৰু যাব ন তেতিয়া সি কি কৰিলে বিনয় বৰাই দুচৰ মাৰি দিলে তাই পৰি গ'ল তাৰ দেউতাকে এই ঘৰ মোচা যিটো দান্তা সেইটো দি মাৰিছে দান্তাটো বেকা হৈ গৈছে আপোনাৰ তাৰপিছত মোক কোনোবাই খবৰ দিলেগৈ মই আহিলত তেওঁক যেতিয়া কিনাৰৰ দোকান এখনত সোমাই দিলে সুধিলোঁ তেওঁ ক'লে যে তহঁতি একো কৰিব নোৱাৰ আৰু মই এনেকুৱা কৰিমেই বিনয় বৰা কেলৈ কি আমাৰ 10 ঘৰ মানুহৰ মাজত তেওঁৰ দোকানখিনিক লৈ কেছ লাগি আছে সদায় হেতুক লৈ আজি বুলিয়ে নহয় সদায়ে হৈ আছে আৰু তাৰপিছত তেওঁ কৈছে যে একো তহঁতি কৰিব নোৱাৰ কেলৈ কি মই এইখিনি মাৰোৱাৰী মানুহক দোকান দিছোঁ সিহঁতি পুলিচৰ লগত টকা খেল কৰিব এনেকৈ কৈছে DSP মোৰ পকেটত আছে বিনয় বৰা কৈছে লাষ্ট টাইমত ওলায়ো যেতিয়া যায় তেতিয়াও সেই তেনেকেই কথা কয় মানে সদায় ভাবুকি দিয়ে আজি বুলি নহয় হৈয়ে থাকে শিৱসাগৰৰ পৰা ফৰিদালি ৰিপৰ্ট SN